মেল মিটিঙত কৈ আছে যে 5বাৰ মই MLA হৈছোঁ। তাত MLA হোৱাৰ কাৰণটো নকয় কিয়, কেনেকৈ হৈছিল। মৌলানা বদৰুদ্দিন আজমলৰ আশীৰ্বাদত। মৌলানা বদৰুদ্দিন আজমল চামগুৰিত কেণ্ডিডেট দিয়া নাই আছিল। চাওক, দুৰ্নীতি, ৰকিবুল হুছেইন ডাঙৰীয়া দুৰ্নীতি, জিলা পৰিষদত 150 কোটি টকাৰ দুৰ্নীতি আছে। এই চালানী হাটৰ অকল এইটোৱে নহয়, বহুত কথাত চালানী হাটৰ কথা আছে। বাহিৰৰ মানুহ আহি চাকৰি কৰিছে, বাহিৰৰ মানুহ আহি কেণ্ডিডেট কৰিছে। আমাৰ লোকসভা সমষ্টিৰ নহয়, কিন্তু প্ৰত্যেকটা ক্ষেত্ৰত বাহিৰৰ মানুহ আহি ইয়াত উস্তাদি কৰি আছে। ফাৰ্ষ্ট তেখেতে আমাৰ ধুবুৰীৰ পৰা হাৰি যোৱাৰ পিছত এওঁলোকক বিপদত পেলাব। কেনেকুৱা বিপদত? ক'ব যে এওঁলোকে গোটাইখিনি লিডাৰ মিলি ভিতৰে কেম্পিং কৰি মোক তাৰ পৰা হেৰাই যায়। কিন্তু তেখেতে জিকিব নোৱাৰে। মৌলানা বদৰুদ্দিন আজমলৰ কথা আৰু ৰকিবুল হুছেইনৰ কথা দিন আৰু ৰাতি। মৌলানা বদৰুদ্দিন আজমলৰ লগত তেখেতে তুলনা নহয়। নমস্কাৰ আমাৰ প্ৰেছৰ ভাইসকল, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আৰু পোৰ্টেবল মিডিয়া। মই এটা কথা জনাৰ কাৰণে আপোনালোকৰ লগত মই আলোচনা কৰি মই বিষয়টো আপোনালোকক মই জনাওঁ যে প্ৰতিবাদ কৰিবলৈ আমাৰ ধুবুৰীৰ লোকসভাৰ ৰাইজক বাধ্য কৰিছে কংগ্ৰেছে। মই আমাৰ ধুবুৰীৰ লোকসভা সমষ্টিৰ মানুহখিনি কংগ্ৰেছ প্ৰেমিক, মই বেয়া পাই কথাখিনি কোৱা নাই। এই চালানী হাটৰ অকল এইটোৱে নহয়, বহুত কথাত চালানী হাটৰ কথা আছে। বাহিৰৰ মানুহ আহি চাকৰি কৰিছে, বাহিৰৰ মানুহ আহি কেণ্ডিডেট কৰিছে। আমাৰ লোকসভা সমষ্টিৰ নহয়, কিন্তু প্ৰত্যেকটা ক্ষেত্ৰত বাহিৰৰ মানুহ আহি ইয়াত উস্তাদি কৰি আছে, দমানিগিৰি কৰি আছে। এই কথাখিনিৰ ওপৰতে মই চাওক, দুৰ্নীতি, ৰকিবুল হুছেইন ডাঙৰীয়া দুৰ্নীতি, জিলা পৰিষদত 150 কোটি টকাৰ দুৰ্নীতি আছে। তেখেতে অকলে নাই, তেখেতৰ লগত আৰু 3-4জন আছে। 150 কোটি টকা। এই জিলা পৰিষদ ধ্বংস কৰা মানুহ মেইন নায়ক হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতৰ যদি ইমান পপুলাৰিটি, ইমান ডাঙৰ লিডাৰ, ইমান শক্তিশালী, তাক তেখেতে নগদহে কণ্টেষ্ট কৰিব লাগিছিল। আমাৰ ধুবুৰীততো অহাৰ কোনো মানেই নাই। ইয়াত অহাৰ কাৰণটো কি? তেখেতে ভাবিছে বদৰুদ্দিন আজমল ইয়াৰ পৰা ইজি 15 বছৰ MP হৈছে, মই গ'লে মই MP হৈ যাম। তেখেতে মানে চিয়'ৰ হৈছিল, কিন্তু তেখেতে জিকিব নোৱাৰে। মৌলানা বদৰুদ্দিন আজমলৰ কথা আৰু ৰকিবুল হুছেইনৰ কথা দিন আৰু ৰাতি। মৌলানা বদৰুদ্দিন আজমলৰ লগত তেখেতে তুলনা নহয়। মৌলানা বদৰুদ্দিন আজমল অকল ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে যদি চামগুৰিৰ পৰা 5বাৰ জিকিছে, তেখেতে কথাটো আমাৰ মেল মিটিঙত কৈ আছে। ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন জেগাত মেল মিটিঙত কৈ আছে যে 5বাৰ মই MLA হৈছোঁ। তাত MLA হোৱাৰ কাৰণটো নকয় কিয়, কেনেকৈ হৈছিল। মৌলানা বদৰুদ্দিন আজমলৰ আশীৰ্বাদত। মৌলানা বদৰুদ্দিন আজমল চামগুৰিত কেণ্ডিডেট দিয়া নাই আছিল কোনোবাৰে, যাৰ কাৰণে তেখেতে ইজিভাৱে MLA হ'ব পাৰিছে। আৰু তেখেতে কেতিয়াও কোনো লিডাৰ হ'ব দিয়া নাই, তাৰ মানুহক, যুৱতীক লিডাৰ হ'ব দিয়া নাই, কাকো উঠিব দিয়া নাই। আৰু আপোনালোকক এটা কথা কওঁ, তেখেতে ধুবুৰী লোকসভা সমষ্টিৰ পৰা MP ইলেকশ্যন খেলি আছে। আৰু তেখেতৰ লগত যিবিলাক কংগ্ৰেছী আমাৰ ভাই, ডাঙৰ ককায়েক, সৰু ভাই, ex-MLA, MLA, ex-MP ঘূৰি আছে। ফাৰ্ষ্ট তেখেতে আমাৰ ধুবুৰীৰ পৰা হাৰি যোৱাৰ পিছত এওঁলোকক বিপদত পেলাব। কেনেকুৱা বিপদত? ক'ব যে এওঁলোকে গোটাইখিনি লিডাৰ মিলি ভিতৰে কেম্পিং কৰি মোক তাৰ পৰা হেৰাই দিছে। তাত মোক জিকিব দিয়া নাই। সিহঁতৰ প্লান। কেইজনমান নেতাৰ কথা ক'ব, এইটো আপোনালোকে চাব। তেখেতে কি কেৰেক্টাৰৰ মানুহ। মই এটা কথা ক'লো নে, 91ৰ পৰা তেখেতক মই চিনি পাওঁ। ৰখি দেখাওঁ এইটো বেলেগ কথা, কিন্তু ৰাজনীতিকৰ লগত পাৰ্চনেল ৰিলেশ্যনটো বেলেগ। ৰকিদাৰ ঠিক আছে, পলিটিক্সটো বেলেগ ঠাইত, এইটো ঠিক আছে, কিন্তু যিটো সঁচা কথা, এই ৰমজান মাহত কৈ আছোঁ, যিটো সঁচা কথা এইটো মোক ক'বলৈ মই বাধ্য। হৰ হালতত
মই আপোনালোকক অনুৰোধ কৰিছোঁ, সবকে ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ ধুবুৰীৰ লোকসভা সমষ্টিৰ ভোটাৰক মই অনুৰোধ কৰিছোঁ, হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, ভাই আমাৰ গোৱালপাৰীত এটা আছে খালখুৰি কুম্ভীৰ, ভাই আমাৰ ইয়াৰ নেতাৰ লাইফ ধ্বংস কৰি দিব ৰকিদা কণ্ঠক যদি আপোনালোকে তেখেতক জিকায়। তেখেতক ইয়াৰ পৰা খেদিব পাৰি কেনেকৈ এইটো প্লান বনাওক। যদি জিকা বিপদ কিন্তু আপোনালোকৰ হ'ব, যিসকল তেখেতৰ লগত ঘূৰি আছে, তেখেতে কাকো লিডাৰ হ'ব নিদিয়ে, কাকো উঠিব নিদিয়ে। এইটো ভাল কৰি আপোনালোকে জানে, যিসকল আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মানুহ বা কংগ্ৰেছ প্ৰেমিক কংগ্ৰেছ ভাই ঘূৰি আছে, তেওঁলোকে ভাল কৰি জানে তেখেতে কাকো উঠিব নিদিয়ে। এইখনটো বহুত খাতাৰনাক হয়, বহুত ডেঞ্জাৰ মানুহ কিন্তু। আপোনালোকে মোৰ কথা বিশ্বাস নকৰে, নিশ্চয় আপোনালোকৰ ৰিলেটিভ আছে, আত্মীয় স্বজন আছে, বন্ধু বান্ধৱ আছে, তাত নগাঁৱত এটা ফোন কৰক, খবৰ লওক যে বাহাদুৰ এনেকৈ কৈছে, খবৰটো লওক, তাৰপিছত আপোনালোকে ডিচিশ্যন ল'ব। নিজৰ ভৰিত আপোনালোকে কয় নাই বাহাদুৰ 20 বছৰ MLA থাকলো হয়, MP হলো হয়, নিজৰ ঠাইত নিজে কুৰিল মাতিছ, আমি কিন্তু নিজৰ ভৰিত নিজে কোঠৰি মাৰিম। আপোনালোকক মই এইখিনি কথা মই জনালোঁ মিডিয়াৰ থ্ৰুতে, যাতে কথাখিনি প্ৰচাৰ হয় আৰু সকলোৱে যাতে বস্তুখিনি জাজ কৰিব পাৰে, ন্যায় অন্যায় জাজ কৰিব পাৰে।